পাই গলো হেল্ল' গাইজ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল ৰোজাজ ব্লগ তো গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু লগত ময়ো ভালে আছোঁ আজি হৈ গ'ল সানডে আৰু লগতে দোকানো বন্ধ কৰি ল'লোঁ তো লগৰবোৰৰ লগত অলপ ওলাই যাওঁ বুলি ভাবিছোঁ যিহেতু যিহে গেলা গৰম তো পাহাৰৰ পিনে যাম কিন্তু ক'ত যাম এতিয়া নকওঁ বাৰু তো দেখাম বাৰু আপোনালোকক আৰু এয়া চাব পাৰে লগৰকেইটাও ৰেডি হৈ গ'ল এয়া আফতাব এইটোতো চিনি পায়েই আৰু চাইদুল মানে ফ্ৰীজত নাহে তো দাদাও গৈ আছে আৰু সেইপিনেও ওলাই আছে আৰু এটা এইফালৰ পৰা আহি আছে তো ব'লক গৈ থাকোঁ আৰু ৰাস্তাৰ মজা দেখাম ভিডিঅ'টো আজি ধামাকা হ'ব গৈ আছে খালি চাই থাকক আৰু আপোনালোকে ক'ত গৈ আছোঁ এতিয়া নকওঁ আৰু ক'ত যাবা যাম আৰু চেনি মাৰি য'তে ছোৱালী পাওঁ ধুনীয়া ধুনীয়া তাতে যাম খালি এইটো কথাই যে কিয় কয় আপুনি মানে ল'ৰা মানুহ হয় ছোৱালী কি কৰে ল'ৰা মানুহ হয় ল'ৰা মানুহ এইবিলাক নহয় কি ক'ব এনেই কোলা তাতে আকৌ কোলা চশমা চলা আফতাবকহে মজা লাগিছে বহুত নাই আফতাবক হেণ্ডচম লাগিছে আমিও লাহেকে ওলাই গ'লো গোটেইকেইটাই আৰু এয়া চাব পাৰিছে আগত গৈ আছে সিহঁতে আৰু আমি বেকে বেকে আমি বেকত কিয় থাকিম সিহঁতক কভাৰটেক কৰোঁ বুলি তো লাহে 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 চাইছে সিহঁতক কভাৰটেক কৰি মই আহি গ'লো আগত আৰু এয়া দাদাই মানে ভিডিঅ' কৰি আছে গৈ আছো কিন্তু ক'ত গৈ আছো এতিয়া নকওঁ চাই থাকক গম পাবই নিজে ক'ত গৈ আছো আৰু এনেকে আৰু আমিও আহি আহি পাই গ'লোঁ বাইপাছটো সিহঁত আগত আছে আৰু মই বেকে বেকে গৈ আছোঁ আৰু চাবই পাৰিছে বাইপাছত কাম চলি আছে আৰু আমি আহি পাই গ'লোঁ বৰঘাট চক আহি পালোঁৱেই আৰু অলপ আছে গাইজ আমিও আহি পাই গ'লোঁ বাইপাছ উৰিয়া চক পোৱা নাই বৰঘাট চক পাৰ হৈ উৰিয়াগাঁও চকটো পামহে আৰু ইয়াতে মানে অলপ ৰৈ পেলাই ইয়া ফটো চটো উঠাই আছে আৰু বাকীকেইটা আগত গ'ল এতিয়া আমিও গৈ আছোঁ তো গাড়ীখন ষ্টাৰ্ট দি লওঁ আৰু ইয়াৰ পৰা আমিও এতিয়া ইয়াৰ পৰা লাহেকৈ ওলাই দিলোঁ মানে অলপ গৰমত অলপ ৰ'লোঁ যিহে গেলা গৰম সেইবাবে গৈ আছোঁ আৰু পাহাৰৰ ফালে কিন্তু ক'ত গৈ আছোঁ এতিয়া নকওঁ সেইটো আগতো কৈছোঁ চাই থাকক চালে নিজেই গম পাব আৰু ক'ত গৈ আছোঁ বৰঘাট চক পাৰ হৈ আমিও আহি পাই গ'লোঁ উৰিয়াগাঁও চক তো ইয়াতে আমাৰ ফ্লাইঅভাৰৰ কামো চলি আছে আৰু বেছিদিন নাই আৰু নগাঁওখন গুৱাহাটীৰ নিচিনা হ'বলৈ কাৰণে আৰু আমাক জানো সিহঁতে থৈ ক'ত গুচি গ'ল পোৱা নাই সিহঁতে হয়তো আগত আছে নহ'লে আমাৰ বেগত আছে তো সিহঁতক লগ ধৰোঁ মই ফাৰ্ষ্টে আৰু আমিও এনেকৈ হাতৰ ৰাইট চাইডে ক্ৰছ কৰি আহি গ'লোঁ আৰু হাতৰ ৰাইট চাইডে সোমাই পৰিলোঁ আৰু এইপিনেতো গম পাইছে যিহেতু আমি ক'ত গৈ আছোঁ তো আমি গৈ আছোঁ মানে চাপানালা তো ভিডিঅ'টো চাই থাকক বহুত মজা লাগিব আৰু ৰাস্তাৰ মজালৈ গৈ থাকোঁ আৰু আপোনালোকে চাই থাকক আৰু আমিও আহি আহি পাই গ'লোঁ নিউকৈ এটা পেট্ৰল পাম্প খুলিছে ইয়াতে তো ভাবিলোঁ ইয়াতে অলপ পেট্ৰল চেট্ৰল ভৰাই লওঁ চবেই তো ইয়াতে ৰখিলোঁ তো পেট্ৰলটো ভৰাই লওঁ পেট্ৰলটো ফাৰ্ষ্ট টাইম ভৰাই লওঁ যিহেতু গাড়ীটো আগতে খাব লাগিব নিজে খাওঁ নাখাওঁ তো ইয়াতে ভৰাই আছে তো মোৰ কলেজটোক আজি নতুন ইমান দূৰত লৈ গৈ আছোঁ আৰু এয়া চাব পাৰিছে এইপিনে সিহঁতেও ভৰাই আছে তো এয়া চাব পাৰিছে দাদাও ব্লগ বনোৱা পূৰা বিজি হৈ আছে ভৰাবনে নাই আপোনালোকৰ কাৰণে বহুত কষ্ট কৰিছোঁ ইমান গৰমত আমি আহিছোঁ অঁ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব এটা জাষ্ট চবেই যদি এটা এটাকৈ ছাবস্ক্ৰাইব কৰে একদম মানে বহুত ভাল লাগিব ছাপোৰ্ট কৰিব গাইজ আমাৰো পেট্ৰল ভৰোৱা হৈ গ'ল তো এইখিনি গুমুঠা গাঁও বুলি কয় তো আগফালে বহমপুৰ আছে তো ইয়াতে মানে নতুনকৈ খুলিছে পেট্ৰল পাম্পটো চাবই পাৰিছে ইয়াতে ৰেষ্ট লৈ আছে আৰু আমিও আহি আহি এতিয়া পাই গ'লোঁ বহমপুৰ বজাৰটো চাবই পাৰিছে এইপিনে মানে এটা বস্তু মোৰ তাত বহুত ভাল লাগিছে গছ গছনিবোৰ চাইছেনে নাই আৰু ৰাস্তা ঘাটবোৰ ইমান ধুনীয়া কৰিছে ন আগৰ পৰা চাবলৈ কিবা এটাই ভাল লাগে আৰু ইয়াৰ নিচিনা গছ গছনি যদি তো গাইজ চাবই পাৰিছে আমি বহমপুৰ পাৰ হৈ আৰু এইপিনে গৈ আছোঁ বামুণীৰ পিনে আৰু এই পাহাৰ তো আমি গৈ আছোঁ তাত
তো চাওক না গাইছ ইমান মজাৰ জাগা মানে কি ক'ম আৰু ৰাস্তা ঘাটবিলাক মানে ইমান ভাল কৰিছে ন আগৰ পৰা বহুত ভাল কৰিছে আৰু ইয়াত চাবই পাৰিছে সিহঁতে মানে নিউ এণ্টক আৰু পালচাৰ ডাবল এণ্টক লগত মানে দুলহে ৰাজা দুই চাইডে দুটা কি হ'ব মোৰ বাইকৰ কেলা দুটা গাৰ্লফ্ৰেণ্ড দুটা গাৰ্লফ্ৰেণ্ডক লগত লৈ ঘূৰে লাজেই নাই আৰু এইপিনে ভিডিঅ' শ্বুট কৰাত মানে পুৰা বিজি হৈ আছে ওচৰৰ পৰা মানে কি ক'ম আৰু একদম মানে এনেইতো কলা আৰু কলা হৈ গৈ আছো গৰমত একদম মানে তো ইয়াতে তাৰপৰা লাহেকৈ এনেকৈ ওলাই দিলোঁ আৰু ৰখি আৰু বৰ লাগি গৈছে অলপ ফটো ভিডিঅ' চিডিঅ' কৰি লৈ আহি আছে আৰু আমাৰ আগতো আছে সিহঁত তো বামুণী পাম আৰু পোৱা নাই আকৌ কিয় ৰ'লে সিহঁতে কিয় ৰখিছে আহক আহি আছে সিহঁতে সিহঁতৰ কাৰণে ৰখিছে ভাবিছে সিহঁত অহা নাই সিহঁত আহি আছে চাব পৰিছে পাহাৰ এৰিয়া কি মজা লাগে মানে টকা চকা থাকিলে হয় বাপেকে খালি মানে কেতিয়াবা ফুৰিব আহিলোঁ হয় তো বামুণী বজাৰে পালোঁৱে আৰু এই আগত আছে বজাৰখন আহিছোঁ মই 2-3 বাৰ বহুত ভাল লাগে মানে আহিলে মানে যাবই মন নাযায় চব চাহপাত বাগান চাগান আছে যিহেতু মানে বহুত মজা লাগে তো এইটো হ'ল বামুণী বজাৰ আৰু এতিয়া আমি হাতৰ লেফ্ট চাইডে যাম যিহেতু আমি গৈ আছোঁ মানে চাপানালাত গমটো পাইছে আৰু ভিডিঅ' চাই পেলাই তো এয়া এনেকৈ সোমাই আহি আছোঁ আৰু এনেকৈ সোমাই গৈ আছোঁ আৰু আগতে গম পাই এখন ৰিজৰ্ট আছে চিমাং ৰিজৰ্ট এখনো আছে ইয়াত বহুত ধুনীয়া লাগে বনাইছে আৰু তাতে যাম নাই তো এই দলংটো পাৰ হৈ এনেকৈ হাতৰ লেফ্ট চাইডে গ'লে চিমাং পোৱা যায় তোৰো বহুত দেখাই আছোঁ বাৰু আপোনালোকক চাইডটো দি এনেকৈ সোমাই গ'লে চিমাং পোৱা যায় এতিয়া আমি চিধা গৈ আছোঁ চাপানালা আমি ফলহতি যাম ফলহতিয়ে গৈ আছোঁ চাই থাকক ভিডিঅ'টো ভাল লাগিব গৈ চাওক না কি এটা সুন্দৰ পৰিৱেশ পিনে খেতি কৰি আছে ধান খেতি কৰিছে আৰু এইটো চাইডে চাওক এয়া গৰু ছাগলী চব এৰাল দিয়া হৈ আছে আৰু চাই পেলাই মানে কিবা এটা ভাল লাগে এইবোৰ দৃশ্য মানে আজিকালি প্ৰায় চাব নোৱাৰি বিশেষকৈ মানে চাব নোৱাৰি গাঁও চাইডে আহিলেহে অলপ চলপ দেখা পোৱা যায় আৰু এইবোৰ পৰিৱেশ থাকিব লাগে আৰু এইবোৰতো লাহে লাহে নাইকিয়াই আমিও এতিয়া আহি পাই গ'লোঁ চাপানালা বজাৰ তো আজি চানডেটো ইয়াত সপ্তাহী বজাৰ বহে তো সেইবাবে আজি অলপ বেছিয়ে ভিৰ হ'ব তো এয়া ইমান গাড়ী মটৰ চাইছে নাই আজি চানডে বুলি মানে অলপ ভিৰটো বেছি তো চাবই পাৰিছে এয়া হ'ল চাপানালা বজাৰ এইপিনে দেখাই দিয়ে আৰু এইপিনে যায় চম্পাৱতী আমি এইপিনে নাযাওঁ আমি যাম এইফালে আমি এতিয়া চাপানালা বজাৰত আহি ৰখিলোঁ আৰু এই দোকানটো চাব পাৰিছে এয়া দোকান নতুনকৈ বনাইছে মা এণ্টাৰপ্ৰাইজ দোকান আগতে নাছিলে এতিয়া হয়তো নতুনকৈ বনাইছে আৰু এয়া চাব পাৰিছে ইয়াতে ৰখিছে মানে দোকানৰ পৰা কিবা কিবি লৈ লওঁ তুমিও তাতে গাড়ী চাড়ী পাৰ্কিং কৰি এতিয়া অলপ বজাৰৰ পিনে সোমাই গৈ আছোঁ তো দাদাহঁতে আগত আছে চাবই পাৰিছে ইয়াত সপ্তাহী বজাৰ চানডে দিনা সেইখনে বহে আৰু এয়াই চাব পাৰে এয়া চাপানালাৰ ভিতৰৰ সপ্তাহী বজাৰটো এয়া ইয়াতে দাও কটাৰী এইবোৰ চুৰি তুৰি আৰু এইপিনে চেণ্ডেল আৰু এইপিনে চাব পাৰিছে চেণ্ডেল এইপিনে আৰু এয়া কাপোৰ তো এয়া কিছুমান দোকান নতুনকৈ বনাইছে মানে অপেনিং কৰা নাই হয়তো কৰিব চাগে আৰু এয়াই চাব পাৰিছে চাইছে নাই মানুহৰ জীৱনটো কিমান কষ্ট তথাপি পেটৰ কাৰণে এইটো কষ্ট কৰিবই লাগিব আৰু এয়া চাব পাৰিছে এইপিনে জেলেপি তেলেপি মিঠাই চিঠাই নিমকি চিমকি আছে আৰু এয়া চাদৰ মেখেলাৰ দোকান চোকানো আছে এইফালে ঊণ সূতাও তো এয়া চাব পাৰিছে এইপিনে টপ চপো আছে এয়া মানুহে কাপোৰ কানি লৈ আছে আৰু আমি এনেকৈ আৰু ভিডিঅ' কৰি গৈ আছোঁ আৰু আপোনালোককো দেখাই আছোঁ আৰু এইপিনে আহি পাই গ'লোঁ এইপিনে গেলামালৰ দোকান চোকানো আছে এয়া চাব পাৰিছে আটা চাউল দালি নিমখ তেল চেল চব আৰু ইয়াত মানে এনেকেই বজাৰ বহে সপ্তাহত এদিন মানে গোটেই মানুহে সপ্তাহৰ বজাৰটো কৰি থয় আমিও এতিয়া চাপানালা বজাৰ পাৰ হৈ আহি গৈ আছোঁ আমি চামগাঁও পিনে চামগাঁও পাৰ হৈয়ে মানে এইপিনে সোমাই যাব লাগে আৰু আহি চামগাঁও পাৰ হৈ কেনে আমিও এতিয়া হাতৰ ৰাইট চাইডে সোমাই যাম তো চাবই পাৰিছে এইপিনে মানে এই দৃশ্যবোৰ ইমান ভাল লাগে ন তো চাই থাকক আগত কিমান চাহপাত বাগান আছে মানে আমিও এতিয়া চাহপাতৰ বাগানৰ মাজে মাজে যাই থাকিম আৰু এইটো এটা হ'ল পানী ৱাটাৰ ছাপ্লাই তো গাইছ চাবই পাৰিছে এতিয়া আমিও সোমাই গ'লোঁ মানে চামগাঁও এইপিনে সোমাই আহি ৰাইট চাইডে সোমাই আহিলোঁ
আমি এতিয়া গৈ আছোঁ সদতীয়াৰ চাহপাত বাগানৰ মাজে মাজে এটা মজা ফিলিংছ লৈ পেলাই আৰু গৈ আছোঁ। তো চাবই পাৰিছে এটা মজা ঠাই। এইখিনি জেগাত আমাৰ ঘৰ হ'ব লাগিছিল, তেতিয়া সদায় আহিলোঁ হয়। তো এয়া চাব পাৰিছে আমিও এনেকৈ চাহপাত বাগানৰ মাজে মাজে গৈ আছোঁ ৰাস্তাৰ মজা লৈ। আৰু আগৰ পৰা মানে ৰাস্তা ঘাটবোৰ ইমান ভাল কৰিছে ন, মানে কি ক'ম আৰু। আগতে ৰাস্তা বহুতে বেয়া আছিল, মানে ক'ব নোৱাৰা বেয়া আছিল, এখন গাড়ী যাবও পৰা নাছিলে। আৰু এতিয়াতো গাড়ী, বাইক, স্কুটি, চাইকেল টাইকেল, চাৰি চকা চব যাব পাৰি। তো সেইবাবে ভাল লাগিছে আৰু দেখি পেলাই। আগৰ পৰাতো সেই আগতে আছে সদধি। তো ব'লক দেখাওঁ আৰু আপোনালোকক। আমিও আহি পাই গ'লোঁ। এই আগত আছে সদধি, ইয়াতে অলপ ৰৈ পেলাই ৰেষ্ট লৈ লৈছোঁ। আৰু চাব পাৰিছে এয়া চাহপাত হেৰিটো এয়া উঠাইছে, এই নতুনকৈ আকৌ হৈ আছে। তো চাইছে নাই কি হুলস্থুল কৰি যায় চালা। তো এয়া চাব পাৰিছে, এয়া উঠালে, এতিয়া নতুনকৈ আকৌ হৈ আছে। এয়া কোমল কোমল পাত, এইবোৰ এনেকৈ কৰি উঠায়। আৰু ইয়াৰ যিবোৰ মুঠা আছে ন, এইকেইটাতো নাই। এই মুঠাকেইটা যিটো ডাঙৰ ডাঙৰ মুঠা হয়, তো সেইটো দি পেলাই কিবা মানে এনেকুৱা বহা চহাৰ টুল চুল বনায় আৰু। শুনিছোঁহে, দেখা নাই কিন্তু। তো এয়া চাব পাৰিছে, এনেকৈ কৰি এনেকৈ উঠায় আৰু। তো জেগাখিনি বহুত ভাল লাগে, আহিব আপোনালোকে। তো গাইজ ফাইনেলি আহি পাই গ'লোঁ সদধি। আৰু এয়া চাবই পাৰিছে কিমান মানুহ। আৰু এতিয়া এনেকৈ পাহাৰৰ ওপৰে ওপৰে উঠি উঠি গৈ আছোঁ। তো এয়া চাব পাৰিছে, আগত সিহঁতে গ'লগৈ মোক থৈ পেলাই। কষ্ট লাগি যায় দেখোন উঠিবলৈ। তো মই আহিম ব্লগ বনাবলৈ কাৰণে আহিছোঁ, ইমান কষ্ট কৰি আপোনালোকৰ কাৰণে। তো এটা ছাবস্ক্ৰাইব কৰি দিব আৰু চেনেলটো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু লগত এটা কমেণ্ট কৰি দিব। তো গাইজ ফাইনেলি আহি পাই গ'লোঁ ৱাটাৰফল, সদধি ৱাটাৰফল। চাবই পাৰিছে, ফাইনেলি আহি পাই গ'লোঁ। আৰু চাব পাৰিছে এইয়া ঝৰ্ণা দি পানী পৰি আছে। তো এয়া চাইছেনে নাই, চবেই মানে গা পা ধুই আছে। আৰু বহুত পৰিয়ালো আহিছে, বহুত ফেমিলিও আহিছে।